মই এজনী বহুত দুখীয়া ঘৰৰ ছোৱালী আৰু বহুত কষ্টত মই মোৰ জীৱন আৰম্ভ কৰিছোঁ। মোৰ যেতিয়া মা ঘৰ আছিল তেতিয়া আমাৰ ঘৰত পানী পৰা বহুত কষ্ট, আমি বহুত দুখীয়া মানুহ। দিনে ৰাতিয়ে কাম কৰিলে আমি তিনিবেলা তিনিমুঠি খাবলৈ পাওঁ। হয়, সেইটোৱে সঁচা হয় আৰু এইটো মিছা কথা নহয়। আমি দুখীয়া হয়। মই কোৱা নাই যে মই ধনী বুলি, মই কোৱা নাই যে আপোনালোকক মই ভাল বুলি। মই জানো কৈছো মোৰ ভিডিঅ'টোত মই ভাল, মোৰ ভিডিঅ' চাওক আপোনালোকে, মই ভাল ভিডিঅ' বনাওঁ বুলি কৈছো জানো? নাই কোৱা নাই। গতিকে দুগৰাকী বাইদেৱে ফাল্টু কমেণ্ট কৰিবৰ কাৰণে কিহৰ কাৰণে আহে? মোৰ পেজত আপোনালোকে মোৰ প্ৰফাইলত আপোনালোকে ফাল্টু কমেণ্ট কৰিবৰ কাৰণে নাহিব, গম পাইছে? যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো চাব, আৰু যদি ভাল নালাগে তেতিয়াহ'লে স্কিপ কৰিব। মই আপোনালোকক কোৱা নাই যে মোৰ ভিডিঅ' চাওক, মোক ফ'ল' কৰক, আৰু তথাপিতো যদি মোৰ ভিডিঅ'বিলাক আহি থাকে আনফল' কৰি দিয়ক। মইতো কোৱা নাই ফ'ল' কৰিবৰ কাৰণে। গতিকে এইবিলাক ফাল্টু কমেণ্ট কৰি পিনি এনেই মোক মেণ্টেলি প্ৰেছাৰ নিদিব, গম পাইছে? আৰু মই এনেও কমেণ্টৰ পিছত দৌৰি থকা ছোৱালী নহয়, মই কাকো খাতি কৰা ছোৱালীয়ে নহয়। মই সদায় নিজক লৈ ব্যস্ত হৈ থাকিব বিচাৰো, আৰু মই নিজক লৈয়ে জীয়াই থাকিব বিচাৰো। নিজৰ সন্তানক লৈ পিনি, নিজৰ মানুহজনৰ লগত মই শান্তিৰে থাকিব বিচাৰো। গতিকে মোৰ ঘৰখনক লৈ পিনি বা মোক লৈ পিনি আঙুলি টুকিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। মোৰ মা বেমাৰী হৈ পৰি আছে, গতিকে মাক ময়ে চাই আছো, আৰু মোৰ হাজবেণ্ডেও বহুতখিনি মোৰ মাক সহায় কৰিছে আৰু ছাপোৰ্টো কৰিছে, মৰমো কৰে। গতিকে আপোনালোকে দিয়াহি নাই আৰু সুধিছোৱাহি নাই, এইবিলাক কমেণ্ট কৰি মোক এনেই টেনশ্যন নিদিব দেই।